আজি যেহেতু চুবে বাৰত আৰু চুবে বাৰতৰ কাৰণে পুৰা কাম বন কৰি ব্যস্ত হৈ থকা হৈছে আৰু বনোৱা সিজোৱাৰ পৰা কৰি আছোঁ। আচৰৰ আগে আগে চব ক্লিয়াৰ হ'ম আৰু এইফালে এতিয়া ভাত পানী আমি খোৱাই নাই আৰু এয়া খুৰীয়ে মই পুৰা পাকঘৰত বনোৱা সিজোৱাত লাগি আছোঁ আৰু মানে আচৰৰ আগে আগে চব ক্লিয়াৰ হ'ম আৰু তাৰপিছত যিহেতু নামাজ চামাজ এইবোৰ পঢ়িব লাগিব, গোটেই ৰাতিটো ইবাদতৰ ৰাতি ন আজি, সেইটো কাৰণে মানে এতিয়াই চব ক্লিয়াৰ কৰি লৈছোঁ। চাই থাকিব ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিলোঁ আৰু চাই থাকিব তেন্তে ভিডিঅ'টো একদম শেষলৈকে। আৰু এইফালে চব বনোৱা মেলা কৰিবলৈ ৰেডি কৰিছোঁ। এইফালে 2টা কুকাৰত 2খিনি মাংস পাতি দিছোঁ, বেলেগ বেলেগ, এইখিনি কুৰ্মা আৰু এইখিনি ভজা, আৰু এইফালে এয়া চুজি বনাব লৈছোঁ মই। আৰু চুজিটো যিহেতু মেইন আজি ন, ৰুটি হালোৱা, আৰু এইফালে এয়া চাউল পিঁয়াজো কাটি থৈছোঁ পোলাও কাৰণে, চব ৰেডি কৰি লৈছোঁ আৰু ফটাফট কৰি লওঁ তেন্তে। আৰু এইফালে চুজি হালোৱাৰ কাৰণে অলপ ড্ৰাই ফ্ৰুটছ কাটি লৈছোঁ। এইফালে এয়া খুৰীয়ে আটা মানে ৰুটি বনাব লৈছে, আৰু এইফালে এয়া মই ৰিফাইন তেল দি ল'লোঁ। ৰিফাইন তেলতে চেনি অলপ দি দিছোঁ, তেতিয়া চুজি হালোৱাখিনি কালাৰটো এটা বাদামী কালাৰ হ'ব, ভাল লাগে। আৰু চেনিটো অলপ চেনি চিৰা কৰি লৈছোঁ, যেনেকৈ পোলাও কেতিয়াবা আমি বনালে পোলাও ৰংটো উঠিবলৈ চেনি দিওঁ, তেনেদৰে মানে হালোৱাখিনিতো এনেদৰে দি দিছোঁ চেনি অকণমান ৰংটো উঠিবলৈ। আৰু এইফালে প্ৰায় মানে 4-5 মিনিটৰ পিছতে চেনিৰ মানে যিটো কালাৰটো সেইটো উঠি আহিলে। আৰু এইফালে এয়া মই তেজপাতো লৈছোঁ হালোৱাত দিবলৈ, গোন্ধটো ভাল লাগে সেইবাবে। আৰু এইফালে এয়াৰ পৰা চেনি চিৰা কৰি আছোঁ। আৰু সেইদিনাখন মোৰ ইমানেই প্ৰব্লেম হৈছে, মানে কেমেৰাটো ধৰিবলৈ বহুত দিগদাৰ হ'ল, সেইটো কাৰণে অলপ চলপকৈ দেখাইছোঁ। আৰু চুজি হালোৱা আৰু ৰুটি সেইটো মেইন। আজিকালিহে ওলাইছে পোলাও ধৰক মানে মাংস এইবোৰ বনাই, কুৰ্মা পোলাও বনাই, কিন্তু আগৰ দিনৰ মানুহে ৰুটি হালোৱাকৈ বনাইছিলে আৰু চবৰে ঘৰে ঘৰে বিলাইছিলে, কিন্তু আজিকালি বিলোৱাটো নাপায় বুলি কৈছে। আৰু ৰুটি হালোৱা মানে 3 যোৰ আমি জনাত মানে একেবাৰে দুখীয়া ঘৰৰ মানুহৰ ঘৰলৈ দিব লাগে, মানে দিব লাগে বুলি কৈছিলে আগতে, কিন্তু আজিকালি নাপায় বুলি কৈছে। আৰু এইফালে এয়া চুজিখিনি চেনিখিনি চিৰা হোৱাৰ লগে লগে চুজিখিনি মই ঢালি দিলোঁ, তাৰ মাজতে অলপ কথা কৈ দিলোঁ আৰু বহুত দীঘলীয়াই হৈ গৈছে। আৰু এইফালে এয়া চুজিখিনি মই পূৰা ভালদৰে ভাজি ল'ম, মানে যিটো কেঁচা কেঁচা হৈ থাকে ন, কেঁচা গোন্ধটো আঁতৰিবলৈ ভাজি ল'ম। আৰু তাতে মই ড্ৰাই ফ্ৰুটছখিনিও দি দিছোঁ, ড্ৰাই ফ্ৰুটছখিনিও অকণমান ভাজি লওঁ বুলি ভাবিছোঁ। কিছুমানে ৰিফাইনতে দি দিয়ে, মই কিন্তু তেনেদৰে নিদিওঁ, মই চুজিৰ লগত দি দিওঁ একেবাৰে। আৰু এইফালে এয়া চুজিখিনি মোৰ প্ৰায় ভাজি হৈয়ে গৈছে, মই অলপ আপোনালোকক দেখাই দিছোঁ ৰ'ব, মানে তেলটো যেতিয়ালৈকে মানে ওলাই নপৰে ন, তেতিয়ালৈকে ভাজি থাকিব লাগে। আৰু এতিয়া মই ইয়াত পানী ঢালি দিম, পানী মানে এমগ ঢালিলোঁ, এমগটো মই আপোনালোকক আন্দাজটো দেখাই দিম। এই মগটো দেখিছে, এই মগটোৱে মই এমগ ঢালিলোঁ, আৰু তাৰ পৰা আৰু অকণমান ঢালি দিম, মানে অকণমান বস্তুটো আৰু সিজিবলৈও থাকে ন, সেইবাবে পানীটো অলপ দিব লাগে। আৰু চেনিটো বৰ্তমান মই এতিয়ালৈকে দিয়া নাই, চেনিটো মানে চুজিটো যেতিয়া পানীটো হালোৱাখিনিত খাপ খাই যাব তেতিয়া দিম। আৰু অলপমান দিম এতিয়া মই অন্নপূৰ্ণা ঘিউ দিম, অন্নপূৰ্ণা ঘিউটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে, মই অকণমান দি দিওঁ, তেতিয়া খাবলৈ অকণ ভাল হয় ন। আৰু যিহেতু বাটাৰ চাটাৰ নাই, সেইবাবে অলপমান অন্নপূৰ্ণা ঘিউকে দি দিছোঁ। বাটাৰটো ঘৰত নাথাকিলে দিগদাৰ হয়, কিন্তু মই অনাবও পাহৰিলোঁ, সেইবাবে অন্নপূৰ্ণা ঘিউ অকণকে দি দিছোঁ, বৰ এগালমানো দিয়া নাই, নহ'লে বৰ তেল হৈ যাব, সেইটো কাৰণে। আৰু এতিয়া মই ঘিউ দিয়াৰ পিছতে ভালদৰে লৰাই মেলি দিয়াৰ পিছতে এতিয়া মই চেনি দি দিছোঁ, মানে হালোৱাখিনিত চেনিখিনি দি দিলোঁ। আৰু এতিয়া মই অলপমান সময় মানে চেনিখিনি ভালদৰে লৰোৱা মেলোৱাৰ পিছত এতিয়া অলপমান গেছটো চিমত দি মেলি মই এনেদৰে ঢাকনি মাৰি ঢাকি থৈ দিছোঁ। আৰু দেখিছেনে একদম পূৰা মানে ধুনীয়াকৈ অলপ কাপত থৈ দিছোঁ। আৰু এইফালে দেখিছে বহুত ধুনীয়াকৈ একদম হেৰি হৈ গৈছে। আৰু মানে আচৰৰ আজান দি দিলে, মই ভালদৰে আপোনালোকক দেখাব নোৱাৰিলোঁ। এইফালে মোৰ হালোৱা পূৰা ৰেডি হৈ গ'ল। এইফালে এয়া মাংস মই অকণমান ভুনা টাইপত কৰিছোঁ, তেনেদৰে। আৰু এইফালে নানীয়ে ৰুটি বেলি আছে, অলপ দেখাই দিলোঁ আপোনালোকক। আৰু এইফালে এয়া দেখিছে, মানে কবৰস্থানলৈ আহি আছে, আমাৰ এইফালে কবৰস্থান আছে, আৰু কবৰস্থানলৈ মানে আচৰৰ আজান দিয়াৰ পিছৰ পৰাই মানুহবোৰ অহা যোৱা কৰি আছে। আৰু সেই মানে বিল্ডিংটোৰ কিনাৰতে সেইখন বাউণ্ডেৰী ৱাল মৰা যে আছে, সেইখনেই হৈছে ঈদগাহখন। আৰু মই বোলো আপোনালোকক দেখাই দিওঁ আমাৰ ইয়াৰ পৰিৱেশটো বোলো, আৰু ৰাতিকেনে আৰু ভাল লাগিব, মানে যেতিয়া মানে ধৰক মাগৰিবৰ আজান দি যাব, সকলোবোৰ কবৰস্থানলৈ আহিব। আৰু আজি গোটেই ৰাতিটো মানুহ অহা যোৱা কৰি থাকে, বহুত ভাল লাগে। মই বোলো অকণ ওপৰলৈ গৈছোঁ
খুজিতে আপোনালোকক দেখাই দিওঁ। এইবিলাক মানুহ এটা দুটা আহিয়ে আছে আসৰৰ নামাজ পঢ়ি মেলি। কিছুমানে মগৰিবৰ পাছত আহে আৰু কিছুমানে আসৰৰ পাছত আহে। আৰু এতিয়া অথনি আপোনালোকক লগ পাইছিলোঁ যেন আৰু মই ৱেলকামটো আপোনালোকক জনোৱাই নহ'লে নহয়, সেইবাবে মই ভাবিছোঁ ফাৰ্ষ্টে আপোনালোকক ৱেলকামটো জনাই লওঁ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। চাইমাজ ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু চুবেবাৰত আৰু আজি চুবেবাৰতে এটা নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আৰু এতিয়া নামাজ পঢ়িলোঁ, নামাজ পঢ়ি অলপ তছবিও লৈ আছোঁ এতিয়া মই। আৰু গোটেই ৰাতিটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই থাকিম আৰু সকলোবোৰ দেখাব নোৱাৰিলেও যিকণ পাৰোঁ তাকে দেখাম। আৰু এতিয়া মই আপোনালোকক দেখাই থৈ আহিলোঁৱে, মানে গোটেই ৰাতি এতিয়া কবৰস্থান আছে ন, আৰু সেইখন ঈদগাহ হয় আমাৰ, দেখালোঁ যেন আপোনালোকক। তালৈ গোটেই ৰাতি মানুহবোৰ আহি থাকে, বৰ ভাল লাগে থাকি, মানে মানুহবোৰ অহা যোৱা কৰি থাকে ন, ভাল লাগে আৰু চাই থাকিব তেন্তে ভিডিঅ'টো একদম শেষলৈকে। আৰু এতিয়া মগৰিবৰ নামাজ পঢ়ি আমি সকলোবোৰ বহি আছোঁ। এইফালে এয়া ভাইটি, তাক মই কৈ আছোঁ TH এভৰিথিং, সিও মানে ব্লগ কৰি আছে ন, আৰু তাকো অলপ এনেই দেখাই দিছোঁ, তাৰ লগত ধেমালি চুপতি কৰি আছোঁ। এইফালে এয়া হাজবেণ্ড বহি আছে, চব বহি আছোঁ আৰু আমি। আৰু এইফালে এয়া আনিছা খুৰী বহি আছে, আনিছা তাৰপৰা মইনা, সিহঁতকো দিছোঁ চাহ তাহ খাবলৈ। সেইদিনাখন যে বাৰ্থডে খাবলৈ গৈছিলোঁ, টিকিৰজনী হিজাপ মাৰি আহিছে, ইমান ধুনীয়া লাগিছিলে, তাৰেই অলপ ক্লিপ ৰাখি থৈ দিলোঁ। আৰু এইফালে এয়া চুবেবাৰতৰ মুবাৰক, আৰু সকলোৱে আমাৰ কাৰণে দোৱা কৰিব দেই, আৰু ময়ো আপোনালোকৰ সকলোৰে কাৰণে দোৱা কৰিম, আৰু আপোনালোকেও কৰিব যাতে মই সদায় ভালে থাকোঁ, যিহেতু বেমাৰ আজাৰ মোৰ বহুত হৈয়ে থাকে ন, সেইটো কাৰণে। আৰু আজি যিহেতু অথনিৰ পৰা মই আপোনালোকক দেখাই আছোঁ কি কৰিছোঁ কি নাই কৰা, আৰু এতিয়া ভাবিছোঁ দুআষাৰমান চুবেবাৰতৰ উপলক্ষে দুআষাৰমান কওঁ বুলি ভাবিছোঁ। মানে মোৰ নিজৰ যিখিনি অভিজ্ঞতা আছে সেই অভিজ্ঞতাখিনিৰ ওপৰতে ক'ম, আৰু তাত যদি মোৰ কিবা ভুল হয় আপোনালোকে সেই ভুলখিনি মোক শুধৰণি কৰি দিব। আৰু মানে চুবেবাৰাত বুলি ক'লে আজি দিনটো মানে এটা বহুত ভাল লাগে, আৰু চুবেবাৰাত বুলি ক'লে, ৰমজান মাহ বুলি ক'লে মানে বৰ ভাল লাগে মনটো। আৰু চুবেবাৰাত হৈছে আজিৰ দিনটো ইবাদতৰ দিন। আজি যিমান পাৰে আপোনালোকে ইবাদত কৰক, আৰু মানে কি বেছি আমোল কৰক, আৰু বেছি আপোনালোকে মানে গুনাহৰ যিটো আমাৰ দৰুদ শ্বৰীফ ন, দৰুদ শ্বৰীফটো পঢ়ক, আৰু সকলোৱে আল্লাহক মানে দোৱা কৰক। আল্লাহ আজিৰ দিনটোত আপোনালোকে যি দোৱা কৰিব তাকে আল্লাহে কবুল কৰে বুলি জানো, আৰু মানে বহুত বেছি দোৱা কৰি আল্লাহক ক'ব লাগে, আপোনাৰ কিবা কমি থকাখিনিও আল্লাহক ক'ব লাগে। আল্লাহেতো আমাক সকলোৱে দোৱাই কবুল কৰে ন, সকলো সময়তে আল্লাহে আমাক দোৱা কবুল কৰে, কিন্তু কি আমি মানে ভাবোঁ আল্লাহে দিয়ে, কিছুমানক দোৱাটো আল্লাহে দেৰিকৈ কবুল কৰে, আৰু কিছুমানক ঘপককেনে কবুল কৰি লয়। আল্লাহে দিওঁতেতো চবকে দিয়ে, আমিহে ল'ব নাজানো আল্লাহে দিয়াবোৰ। আৰু ধৰক আমি প্ৰতিটো খোজতে গুনাহৰ কামেই কৰি থাকোঁ, প্ৰতিটো খোজেই গুনাহ কৰি থাকোঁ, আৰু কি হৈছে আজিৰ দিনটোত আল্লাহে সেই গুনাহবোৰ আমাৰ মাফ কৰি দিব। যিসকল ইন্তেকাল হৈ গ'ল তেওঁলোকৰ কথা মই ক'বলৈ যোৱা নাই, তেওঁলোকতো অলৰেডি ইন্তেকাল হৈ গ'ল, আৰু যিখিনি আমি এই পৃথিৱীত আছোঁ ন, এই দুনিয়াত আছোঁ, আল্লাহে আমি যিখিনি প্ৰতি টাইমতে আমি প্ৰতিটো সময়তে গুনাহ কৰি আছোঁ, সেই গুনাহখিনি এটা বছৰ মানে আমাৰ সেই গুনাহখিনি সকলো গুনাহ মাফ কৰি দিব, আৰু আজিৰ পৰা আল্লাহে আকৌ নতুনকৈ আমাৰ হিচাপ নিকাচ কৰিব। আৰু যিহেতু আল্লাহে চকচোন আমাক কিমান ভাল পায়, আল্লাহে আমাক বহুত বেছি ভাল পায় ন, আৰু সকলোৱে আল্লাহে সেইটো কাৰণে আমাৰ সকলোবোৰ খোৱাৰিছে পূৰণ কৰে। সেইটো কাৰণে কি আল্লাহে ভাল পোৱা কামবোৰ কৰিব লাগিব, আৰু সেয়াই। আৰু মই আপোনালোকৰ সকলোলৈকে দোৱা কৰিছোঁ, মানে আমাৰ পৃথিৱীত যিমান আমি আছোঁ ভাই ভনী ককাই ভাই, মই হিন্দু মুছলিম ক'বলৈ যোৱা নাই, প্ৰত্যেকজনৰ কাৰণেই দোৱা কৰিছোঁ, যাতে আজিকালি যি হৈছে ন, আকস্মিকভাৱে মৃত্যু হৈ গৈছে সকলোৱে, বেমাৰ আজাৰ বহুত কিবা কিবি মানে অগৰম মানে বহুত এইবোৰ মানে ধৰক ভাইৰাছ আহিছে, ঢেৰ কিবা কিবি বেমাৰ হৈছে, সেই বেমাৰ আজাৰৰ পৰা যাতে আল্লাহে দূৰ কৰি দিয়ে, আৰু যাতে আমি সকলো মানে সুস্থ থাকোঁ, এয়া সকলোকে দোৱা কৰিছোঁ। আৰু আপোনালোকেও মোৰ কাৰণে দোৱা কৰিব, মই সদায় সুস্থ, মোৰ পৰিয়ালটো মানে মোৰ ঘৰখন যাতে সকলোৱে সুস্থ থাকে। আৰু সেয়াই আছিলে। আৰু মোৰ তাত যদি কিবা ভুল হৈছে কোৱাত আপোনালোকে সেই ভুলবোৰ শুধৰণি কৰি ল'ব, যিহেতু মোৰ ইমানখিনি অভিজ্ঞতা নাই ন, মই ইমান কথা কোৱা মোৰ সেই অভিজ্ঞতাটো নাই, কিন্তু তেওঁ বুলি মই আপোনালোকৰ আগত দুআষাৰমান কওঁ বুলি সাহস কৰিছোঁ। এয়াই আছিলে। আৰু
আৰু মই মোৰ নিজৰ চেনেলটোত ক'লোৱে আৰু ভাইটি ভাগৰ TH এভৰিথিং তাতো মই কৈছোঁ কিছুমান কথা যিখিনি মই জানো সেইখিনিয়ে কৈছোঁ আৰু তাত যদি কিবা ভুল হৈছে মাফ কৰি দিব আৰু আজি গোটেই ৰাতিটো উজাগৰে থাকি আল্লাহক ইবাদত কৰক যিমান পাৰে দৰুদ শৰীফ পঢ়ক আল্লাহৰ গুনাহবোৰ আমাৰ মাফ কৰিবলৈ আল্লাহলৈ দৰুদ শৰীফ পঢ়ক আৰু দুৱা দৰুদ যিমান আছে সকলোবোৰ কৰক আৰু কোৰাণ শৰীফ পঢ়ক মানে আজি চব আল্লাহৰে তিলাৱত কৰি থাকক মানে অকল ঘৰখনত মানে বেলেগ অন্য একো নহয় আজি যাতে চব তিলাৱতেই হৈ থাকে তাৰ ওপৰতে সকলোৱে আপোনালোকে ইবাদত কৰি থাকক এয়াই আছিলে আৰু আমাৰ ঘৰতো তেনেকেই হৈ আছে এইফালে এয়া ভাইটি আছে প্ৰথমতে সকলোকে চবে বাৰটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু চবে বাৰটোৰ অৰ্থটো কৈছোঁ মানে হৈছে চবেই মানে হৈছে ৰাতি আৰু বাৰত মানে হৈছে ভাগ্য মানে আজি হৈছে ভাগ্যৰ ৰাতি মানে সেইটো ৰাতি আমাৰ কাৰণে বহুত ডাঙৰ এটা ৰাতি আৰু সকলোকে মানে জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোকে দোৱা কৰিছোঁ যাতে সকলোৱে ভালে থাকে সুস্থ থাকে আৰু আপোনালোকেও আমালৈ দোৱা কৰিব এয়াই আৰু মানে কি আজিৰ দিনটোতে আল্লাহে মানে সকলোৱে তকদিৰ লিখি দিয়ে ন কোন এই বছৰটোত ইন্তেকাল হ'ব কোন জন্ম হ'ব সকলোবোৰ আজিয়ে আল্লাহে সেই খাতাত লিখিব আৰু সেয়াই কৈছোঁ সেইটো কাৰণে চবেই মানে ধৰক সকলোৱে ধৰক এই দুনিয়াত মানে আল্লাহৰ কামবোৰ যাতে আমি দিনৰ কামবোৰ যাতে দুনিয়াত কৰি যাব পাৰোঁ সেইখিনিয়ে সদায় আল্লাহক আমি দোৱা কৰিব লাগিব যাতে আমি দিনৰ কামবোৰ দুনিয়াৰ কামবোৰ দিনতে কৰি যাব লাগে মোৰ একচুৱেলি ভুল হ'ল দিনৰ কামবোৰ যাতে আমি দুনিয়াতে কৰি যাব পাৰোঁ তাৰ কাৰণে মানে সকলোৱে দোৱা কৰক আৰু সেয়াই আছিলে আৰু আজিৰ দিনটো মানে বহুত এটা ডাঙৰ দিন আৰু এই দিনটো মানে আহিলে মানে আমি ভাবোঁ কি যদি এই দিনটো যদি এতিয়া যিমান আমি মিনিট ছেকেণ্ড আমি পাৰ কৰি গৈছোঁ এনেকুৱা লাগে যে আল্লাহ আমি বহুত কাম আধৰুৱা কৰি থৈ দিছোঁ বহুত আল্লাহক খুজিব থকা বস্তু বহুত থাকি গ'ল কিন্তু এটা কথা মোৰ সদায় হয় সেইটো চাগে চবৰে নহ'বও পাৰে মোৰ কিন্তু যেতিয়া ফজৰৰ ৱক্তটো সোমাই যায় মই ভাবোঁ আল্লাহৰ কাম মই আল্লাহৰ কাৰণে মই একোৱেই নকৰিলোঁ মই মানে তছবি নপঢ়িলোঁ নেকি কোৰাণ শৰীফ মই নকৰিলোঁ মোৰ সেইটো ধাৰণা মোৰ আহে কিন্তু আপোনালোকৰ আহে নে নাহে মই নাজানো আৰু যিহেতু ৰমজান মাহো আহি আছে ৰমজান মাহৰ ভ্লগো দিম আৰু এটা পবিত্ৰ মাহ আহি আছে আৰু পবিত্ৰ মাহ অলৰেডিটো সোমালেই আমাৰ চুবে বাৰাতৰ পৰাই আমাৰ পবিত্ৰ মাহ এটা আহি গ'ল আৰু চাই থাকিব ভিডিঅ'টো আৰু কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ আৰু এতিয়া মই বেছি দেৰি নকৰোঁ আৰু এইফালে মই পঢ়িলোঁ এতিয়া ভাইটিয়ে পঢ়িব লৈছে কোৰাণ শৰীফ আৰু মানে আজি ঘৰত অকল এইটো পৰিৱেশে হৈ থাকিব আৰু ই এইফালে এয়া বহি আছে আৰু সি এতিয়া পঢ়িব আৰু মই তাক ডিষ্টাৰ্ব নিদিওঁ আৰু মই এতিয়া যাওঁ বাহিৰলৈ চাই থাকিব তেন্তে ভিডিঅ'টো একদম শেষলৈকে আৰু এইফালে পূৰা কাটি 12টা বাজিছে এইফালে ওচৰৰ বৰমা দাদাহঁতি বহি আছে আৰু মই অলপ ভিডিঅ' কৰি আপোনালোকক দেখাই দিলোঁ আৰু মই নামাজ পঢ়ি আছোঁ ন ইমান ভালকৈ আপোনালোকক দেখাব পৰা নাই আৰু এইফালে বাহিৰত আহি দেখিলোঁ ভাইটিহঁতি আহিছে সিহঁতি আহিছে এতিয়া ৰাতি প্ৰায় 12টামান বাজিছে সিহঁতি দুটা আহি ওলাইছে ভাইটি আৰু লগৰ এটা আৰু যিহেতু আজি ৰাতি আম্মাই ৰোজা ৰাখিব আৰু আমি মানে ঘৰৰকেইটাই চাহ অকণ খাই লওঁ বুলি ভাবিছোঁ মানে চাহকণ খাই ল'লে টোপনিটো অকণমান মানে টোপনি লাগিয়ে আছে ন সেইবাবে ভাবিছোঁ অকণমান চাহ অকণ খাই লওঁ আৰু এতিয়া প্ৰায় বাজিছে 2টামান বাজিলে আৰু একদম ফজৰৰ আজান দিবলৈ হৈছে মানে এতিয়া 4:30 বাজিবলৈ হৈছে আৰু এতিয়া আৰু এয়া মছজিদ যাব এওঁলোক এতিয়া গোটেই ৰাতি উজাগৰে এখেত এতিয়া মছজিদ যাব আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু চুবে বাৰাতৰ ৰাতি আৰু ভালকেনে সকলোবোৰ দেখাব নোৱাৰিলোৱে আৰু এইফালে ভাইটি আৰু হাজবেণ্ড গ'ল মছজিদ ময়ো নামাজটো পঢ়ি লওঁগৈ মই টাউন গৈছিলোঁ যিহেতু আৰু ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰা নহ'লে মানে ৰাতি শুলোঁ যেন ফজৰৰ নামাজ পঢ়ি হোৱা হ'ল যেন তাৰপৰা আৰু মানে ভিডিঅ' কৰা নহ'লে আৰু ৰাতিপুৱা মানে উঠি লৰালৰি খানা চানা আৰু ৰাতিপুৱা অকণ দেৰিকেনে উঠা হ'লে ঢেৰ কাম ওলায় ন আৰু এতিয়া টাউন গৈছিলোঁ এইফালে এয়া ফল মূল আনিলোঁ যিহেতু আজি আম্মাই ৰোজা ধৰিছে আৰু মই ধৰিব নোৱাৰিলোঁ আমাৰ ঘৰৰ কাৰোৰে নাই অকল আম্মাই ধৰিছে ৰোজাটো নফল ৰোজা যিহেতু আৰু মই ধৰিব নোৱাৰিলোঁ বিশেষ এটা কাৰণত আৰু এইফালে আৰু কি আনিলোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব মানে পেট্ৰিছ আনিলোঁ মাংসৰ আৰু এইফালে চিঙেৰা গৰম লৈ আহিছোঁ আৰু
মানে কি তেওঁলৈও আনিছোঁ আৰু আমি চাহ খাবলৈ আনিছোঁ আৰু একেবোৰ খাই থাকিবলৈ মনো নাযায়, সেইটো কাৰণে এইবোৰ লৈ আহিছোঁ চাহ খাবলৈ। আৰু মই বোলো আপোনালোককো দেখাই দিওঁ, আৰু ভিডিঅ'টো মই এণ্ডিং কৰাই নাই, একো বনোৱাই নাই যিহেতু কালি চব আছেই ন। সেইফালে ডিম বইল কৰি থৈ দিছোঁ এটা, আৰু আমাৰ কাৰণে কৰা নাই, আৰু আমি এইবোৰ জিতি খাই থাকিবলৈও বেয়া লাগিছে বেছিকেনে, সেইটো কাৰণে নাই হেৰি কৰা, বইল কৰা নাই আৰু কণী। আৰু এয়াই আৰু চাই থাকিব ভিডিঅ'টো তেন্তে একদম শিকিলে। আৰু এইফালে এয়া আমাৰ প্লেট ৰেডি কৰি দিলোঁ, ঢাকি মেলি থৈ দিছোঁ। আৰু আজি ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ। চুৱেবাৰটোৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।